welcome back to our channel. আৰু নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। বেটি মই আৰু মায়ে আজি আহিছো বিহু চাবৰ কাৰণে। তো বৰ্তমান সানমাৰী ব্ৰিজৰ ওপৰত সানমাৰী বিহেচি ব্ৰিজৰ ওপৰত কৈ দিয়া হ্যাপি বিহু কৈ দিয়া হ্যাপি বিহু। মাইৰা একদম বহুত এক্সাইটেড। তাই মানে এক্সাইটেড কিহৰ কাৰণে নহব, চবফালে দেখিছে গাড়ী আহি আছে, ইমান কিনি আছে ঘৰৰ পৰা ওলোৱা নাই তাই অকল ঘৰতে আছে। মানুহবোৰকে দেখিছে, ঘৰৰ বিছনাখনকে দেখিছে, তাইৰ জোলনাখনকে দেখিছে। তো আজি যেতিয়া নেকি গাড়ী লাইট এইবিলাক মানুহ হাল্লা দেখা পাই আছে, তাই একদম পুৰা এক্সাইটেড হৈ গৈছে। তাই ইফালে যাওঁ লগাই আছে। তো বৰ্তমান এতিয়া যাম তললৈকে এবাৰ চাবৰ কাৰণে, কিন্তু ভিৰটোৰ কাৰণে গৈ থকা নাই। কিন্তু যাম, ইমান ভিৰ হৈ আছে, আকৌ মাইৰাক লৈ পেলাই ভালো নালাগে ন। তো অকণমান ভিৰটো কমক তেতিয়া যাওঁ। এতিয়া এয়া চানমাৰী ব্ৰিজৰ ওপৰত, তাত কিমান বাপৰে বাপ কি গাড়ী যামে যাম। সেইফালে চাওক, মোৰ পিছফালে চাওক কিমানবিলাক গাড়ী। You could try to play, but you're never gonna beat me. Look the other way, what I'm doing ain't easy. Bloody hands stained from the people who deceive me. Muddy hands break through the chains, go free me. Looking for change, looking for pain, pulling a mob, pushing a train. I'll never stop, stick to a lane, pick up the pieces and go rearrange. I'll be the best above all the rest, put me to the test and expect nothing less, your checkers I'm chess, what's happening next, yeah. He got the venom, a tangible weapon, no coming in second. This life is a lesson, he got a new engine from pain, it's a blessing. New focus, no guessing, just bold and obsession, all in his possession. You got their attention, I'll leave an impression. তো সানমাৰী কালিও আহিছিলোঁ, কালি ইমান ভিৰ নাছিল, আজি অলপ ভিৰ আছে, তো অলপ ভাল লাগিছে আহি। মাইৰাৰ কাৰণে আহিলোঁ, মাইৰাকো বোলো লৈ আহোঁ দেখাই। তো বলক চাওঁ। বাচ্চাৰ লগত বাপেক বহিব পাৰিব না? তোমাক ইয়াতে অলপমান ডাঙৰ হৈ লওক, পিছত উঠাম। অলপমান ডাঙৰ হৈ লওক, তাৰপিছত উঠাম তাইক। সানমাৰী বিহু ইয়াতে আছিলোঁ মাত্ৰ টাইম হ'ল ন, ভাগৰ লাগিছে অলপ নুনমাটিত সোমাই কিনে আমি ঘৰতে যাম আৰু। মায়ে দিয়া সানমাৰী বাই বাই। এই বেলুনটো আনি দিছোঁ, তো এইটো লৈ তাই হেপী। আৰু এইটো এটা বেলুন তাই কি কৰিব নোৱাৰিলোঁ আৰু থাকিবৰ কাৰণে গুচি আহিলোঁ বৰষুণ পৰাৰ কাৰণে। তো এতিয়া মায়াৰ লগত অলপ খেলোঁ আৰু ভিডিঅ'টো এতিয়ালৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। যদি আপুনি নতুনকৈ চাইছে দেন ছাবস্ক্ৰাইব কৰি দিব আৰু থেংক ইউ চোৱাৰ কাৰণে।